Hi viewers, Basic Academy আকৌ এটা নতুন ভিডিও লৈ আহিছো। সো আজি আনিছো মই অসমীয়া জফলা। জফলাই যেতিয়া কোনো এটা বৰ্ণ লগত লগ লাগে তেতিয়া এই ৰূপটো ধাৰণ কৰে। ক যোগ উন্তেস্তীয় জ সমান সমান ক জফলা ক। যেনে এটা শব্দ প্ৰকাশ পায় বাক্য বদেকাৰে বা ক জফলা ক বাক্য। খ যোগ উন্তেস্তীয় জ সমান সমান খ জফলা খ। যেনে এটা শব্দ প্ৰকাশ পায় মুখ্য মধ্যশুকাৰে মু খ জফলা খ মুখ্য। গ যোগ উন্তেস্তীয় জ সমান সমান গ জফলা গ। যেনে ভাগ্য ভদেকাৰে ভা গ জফলা গ ভাগ্য। প্ৰথম চ যোগ উন্তেস্তীয় জ সমান সমান চ জফলা চ। যেনে এটা শব্দ প্ৰকাশ পায় বাচ্য বদেকাৰে বা প্ৰথম চ জফলা চ বাচ্য। বৰ্গ জ যোগ উন্তেস্তীয় জ সমান সমান বৰ্গ জ জফলা জ। যেনে এটা শব্দ প্ৰকাশ পায় বাণিজ্য বদেকাৰে বা মধ্য নৈধিশিকাৰে নি বৰ্গ জ জফলা জ বাণিজ্য। ট যোগ উন্তেস্তীয় জ সমান সমান ট জফলা ট। যেনে এটা শব্দ প্ৰকাশ পায় নাট্য দন্ত নদেকাৰে না ট জফলা ট নাট্য। ট যোগ উন্তেস্তীয় জ সমান সমান ট জফলা ট। যেনে সত্য দন্ত স ত জফলা ত সত্য। দ যোগ উন্তেস্তীয় জ সমান সমান দ জফলা দ। যেনে বাধ্য বদেকাৰে বা দ জফলা দ বাধ্য। ল যোগ উন্তেস্তীয় জ সমান সমান ল জফলা ল। যেনে বাল্যকাল বদেকাৰে বা ল জফলা ল বাল্য কদেকাৰে কাল কাল বাল্যকাল। সো ভিউয়ার্স আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু নতুন নতুন ভিডিও পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব।